ফ্ৰেণ্ডছ, মই মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ধুনীয়া মাছৰ ৰেচিপি এটা লৈ আহিছোঁ। এয়া মই মাছ বনাম এতিয়া। মাছখিনি ধুনীয়াকৈ ধুই মেলি মই ইয়াত হালধি, নিমখ আৰু ইয়াত মই কাশ্মীৰী লাল মাৰিচ অকণমান সানাই লৈছোঁ। এতিয়া এইখিনি মই গেছত ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ। কেৰাহী মই পাতি দিছোঁ, মিঠাতেল দি দিছোঁ। এয়া মই মাছ ফ্ৰাই কৰিম এতিয়া। এইখিনি এতিয়া মই মাছ ফ্ৰাই কৰি আছোঁ। এতিয়া মই মাছ ফ্ৰাই কৰি আছোঁ। এতিয়া মাছখিনি ফ্ৰাই কৰা হৈ যাব মোৰ, বেছি সময় নালাগে। এয়া মোৰ মাছ ফ্ৰাই হৈ গ'ল। পেষ্টটো মই বনাই লৈছোঁ মিক্সিত। বিলাহী মই 3টা দিছোঁ, সৰু বিলাহীৰ কাৰণে, ডাঙৰ হ'লে 2টা দিলেও হ'ব। পিঁয়াজ মই 2টা দিছোঁ, নহৰু আদা 1 চামুচ, জিৰা গুড়ি 1 চামুচ, ধনিয়া গুড়ি 1 চামুচ। এইখিনি মই মিক্সিত ধুনীয়াকৈ পেষ্ট এটা বনাই লৈছোঁ। এইখিনি পেষ্ট বনাই লৈছোঁ। এতিয়া মই কেৰাহীত তেজপাত এখিলা, শুকান জলকীয়া এটা আৰু পাঁচফোৰণ দি পিনে এই পেষ্টটো মই তাত এতিয়া ধুনীয়াকৈ ভাজি ল'ম তেলত। ভাজি লোৱাৰ পিছত ইয়াত আলু এটা দি দিম মই। আলু নিদিলেও হয়, তথাপিতো মই আলু এটা দি দিছোঁ। এয়া আলুটো দি দিম এতিয়া মই। তেল বিৰিঙিছে, ইয়াত পানী দিবলৈ হৈছে। এতিয়া নিমখ হালধি দি দিছোঁ ইয়াত। নিমখ নিজৰ সোৱাদ অনুযায়ী দি দিলে হ'ব। মই আলুটো দি দিছোঁ। আলু দিয়াৰ পিছত মই পানী দিছোঁ। পানী দি এতিয়া উতলি আছে। তাৰপিছত মাছখিনি দি দিলোঁ। এয়া কালাৰ ধুনীয়া আহিছে। ইয়াত মই কাশ্মীৰী লাল মিৰিচ অকণমান দি দিছিলোঁ। এয়া মোৰ মাছ হৈ গ'ল, মাছৰ জোলকণ। ইয়াত ওপৰত মই ধনিয়া পাত্তা দি দিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।